हेलो फ्रेंड আজিৰ ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব কেনেকৈ আইডি কাৰ্ড যিকোনো ধৰণৰ আইডি কাৰ্ড স্কুলৰ হওক কোম্পানীৰ হওক যিকোনো আইডি কাৰ্ড কেনেকৈ বনাব পাৰি এমএছ ৱৰ্ডত ইয়াৰ ডিজাইন কেনেকৈ কৰিব পাৰি সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম যিসকলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক পেজটো ফলো কৰি ল'ব বলক আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি এক্সেলত ইয়াৰ ফৰম্যাটটো বনাই ল'ব লাগিব নেম ক্লাস ৰোল নম্বৰ এড্ৰেছ ফোন নম্বৰ আৰু তাৰ নাম কিটা ফিলআপ কৰি ল'ব যিমান ষ্টুডেন্টৰ হয় এটো ফিলআপ কৰাৰ পিছত আপুনি যাব এমএছ ৱৰ্ডত আমি কি কৰিব লাগে মানে কিমান জনৰ আইডি বনাব মানে 10টা বনাব 12টা বনাব 50টা বনাব সেই হিচাপত আপুনি টেবুলটো লৈ ল'ব টেবুল কনেগলে ইনসাৰ্টত গৈ টেবুল ইয়াৰ পৰা সিলেক্ট কৰিব ৰ এটা পেজত মানে দুটা ভাগ কৰি ল'ব দুটা কলম হ'ব দুটা কলম হলে এটা লাইনত দুটা কৈ আহিব দুটা কৈ আহিলে এটা পেজত 10টা আহে আপুনি যিমান লাগে 10টা লৈ লওক পিছত লাগিলে আৰু এটা পেজত আৰু 10টা বনাই ল'ব যিমান লাগে আপুনি বনাব পাৰিব প্ৰথমে আপুনি সিলেক্ট কৰিব লাগিব টেবুলটো আমি লৈ ললো টেবুল আমি লম 5টা 10টা হয় এটা পেজত 10টা লৈ লৈছো 10টা লোৱাৰ পিছত এতিয়া আমি সাইজ দিম লেআউটত যাব লেআউটত গৈ সাইজ এত লেআউটত গৈ হাইটটো দিব 2 আৰু ওয়েটটো দিব 3.7 দি দিব প্ৰথমে বক্সটো সিলেক্ট কৰি ল'ব সিলেক্ট নকৰে কিন্তু নাহে আপুনি সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত সাইজটো চেঞ্জ কৰি ল'ব চেঞ্জ হৈ গল এতিয়া আমি সব কেটাৰ ডিজাইন বনাব নালাগে আমি কি কৰিব লাগিব এটা বক্সৰ ডিজাইন বনাম এটা কাৰ্ড বনাম মানে এটা কাৰ্ডৰ ডিজাইনটো বনাই লম আমি বনাই আছো এটা কাৰ্ডৰ ডিজাইন শেপ লৈ লৈছো ওপৰত এটা কালাৰ শেপ কালাৰটো দি দিছো মানে ওপৰত স্কুল বা হওক সংস্থা হওক যি হওক এসোসিয়েশন হওক তাৰ ওপৰত নামটো লিখিব লাগিব তো সেই কাৰণে আমি ওপৰত এটা শেপ লৈ লৈছো এটো কালাৰ চেঞ্জ কৰি দিছো শেপৰ তাৰ পিছত আমি টেক্সট ইনসাৰ্ট কৰিম টেক্সটত গৈ টেক্সট শেপিংটো সিলেক্ট কৰি ইয়াৰ পৰা ডিজাইনটো লৈ প্লাই আপুনি আপোনাৰ স্কুলৰ নাম বা এসোসিয়েশনৰ নাম বা শ্বপৰ নাম বা মলৰ নাম যিকোনো এসোসিয়েশনৰ নাম যাৰ কাৰ্ড বনাব সেই হিচাপত দি দিব আৰু টেক্সট শেপিংটো কৰি ল'ব সাইজটো ডাঙৰ হলে আপুনি সৰু কৰি ল'ব সৰু কৰি প্লাই এটো ফিল কালাৰটো মিলাই ল'ব শেপৰ ফিল কালাৰ আৰু টেক্সটৰ ফিল কালাৰটো বেলেগ হ'ব লাগিব সেই কাৰণে আপুনি টেক্সটৰ কালাৰটো চেঞ্জ কৰি ল'ব ধুনিয়াকৈ মিলাই ল'ব চেণ্টাৰত দি দিব তাৰ পিছত আমি তলত লিখিব লাগিব মানে এড্ৰেছটো লাগিব সেই কাৰণে আমি তলত আৰু এটা টেক্সট ইনসাৰ্ট কৰি লম এতিয়া আমি আইডি কাৰ্ডৰ কাৰণে আৰু এটা শেপ লম আকৌ চেণ্টাৰত দি দিম চেণ্টাৰত দি প্লাই অলপ আইডি কাৰ্ডটো লিখিবৰ কাৰণে ইয়াত সিলেক্ট কৰি ফিল কালাৰটো দি দিম দিয়াৰ পিছত ভিতৰত আইডি কাৰ্ডটো বনাই লম আইডি কাৰ্ডটো মানে লিখি লম ইয়াৰ তলত আমি সিৰিয়েল ওয়াইজ লিখিম যে নেম লিখাৰ পিছত ক্লাস ৰোল নম্বৰ এড্ৰেছ ফোন নম্বৰ এই সব কেটা আমি সিরিয়াল ওয়াইজ এটার তলত এটা লিখি যাম ইয়াৰ তলত আমি আৰু এটা শেপ লৈ লম যত আমি লিখিব লাগিব মানে এড্ৰেছ আৰু কন্টাক্ট নাম্বাৰটো শপৰ কন্টাক্ট নাম্বাৰ হওক বা বিজনেছ কন্টাক্ট নাম্বাৰ হওক যিখিনি আছে এই এড্ৰেছ এটোত আমি ডিজাইন দি প্লাই তলৰ শেপটোত আমি এটো লিখি লম তাৰ পিছত আমি আৰু এটা শেপ লম যেটো ফটোৰ কাৰণে হ'ব ফটো বহাবৰ কাৰণে ইয়াত ফটো ৰাইট সাইডত ওপৰত আমি বহাই দিম ধুনিয়াকৈ বহাই দি প্লাই এটো ফটোৰ কাৰণে হৈ যাব তাৰ পিছত আমি যাব লাগিব মেইল মাৰ্জত সিলেক্ট কৰি তাৰ পিছত ইয়াত স্টাৰ্ট মেইল মাৰ্জত ক্লিক কৰিব ইয়াত আছে লেবেল এই লেবেলটোত ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত এটা পেজ আহিব এটো ওকে মাৰি দিব একো চেঞ্জ কৰিব নালাগে ওকে দুবাৰ মাৰিব এটো গুছি গল ভয় নাখাব কন্ট্ৰোল জেড মাৰিলে আকৌ আহি যাব একো গুছি না যায়
কন্ট্ৰল জেড মাৰিলে আকৌ আহি যাব। তাৰপিছত আপুনি আপডেট মাৰিব, আপডেটত ক্লিক কৰিব, আপডেট লেভেলছ। এটা পেজ বনাইছে, চবকেইটা পেজত আহি যাব, 10টা হ'লে 10টা পেজত আহি যাব। চাই লওক আহি গৈছে, প্ৰত্যেকটা ফৰ্মেটটো বনাই পেলাই আপডেট হৈ গৈছে 10টাৰ মাজত। এতিয়া আমি কি কৰিব, আকৌ মেইল মাৰ্জত যাব, ইয়াত চিলেক্ট ৰিচিপিয়েণ্টছ আছে, তাত ক্লিক কৰি পেলাই ইয়াত ছেকেণ্ড অপশ্যনটো ইউজ এক্সাইটিং লিষ্টটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ফাইল য'ত ৰাখিছে ফাইলত গৈ এই ফাইলটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত অ'কে কৰি দিব আৰু নেক্সট আহিব ইনচাৰ্ট মেইল মাৰ্জত। ইনচাৰ্ট মেইল মাৰ্জত অহাৰ লগে লগে আপুনি যিখিনি এক্সেলত হেডলাইনটো দিছিলে সেই হিচাপত আহি যাব। নামত নেম লিখিব, এটা ক্লিক কৰিব নেম, এটা ক্লিক কৰিব ক্লাছ, ৰোল নম্বৰ, এড্ৰেছ, এইখিনি বহাই দিব। ক্লিক কৰাৰ পিছত আকৌ কি কৰিব লাগিব, আপুনি আপডেট দিব লাগিব। আপডেট দিয়াৰ পিছত প্ৰত্যেকটো পেজত এইখিনি আহি যাব, নামটো আপডেট হৈ যাব। হোৱাৰ পিছত আপুনি কি কৰিব লাগিব, নেক্সট আপুনি কৰিব লাগিব ফিনিছ মেইল মাৰ্জ। ফিনিছ মেইল মাৰ্জত ক্লিক কৰিব, ফিনিছত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি ডকুমেণ্টটো চিলেক্ট কৰিব, ইণ্ডিভিজুৱেল ডকুমেণ্টটো চিলেক্ট কৰাৰ পিছত অল মাৰি অ'কে ক্লিক কৰি দিব। অল মাৰি অ'কে ক্লিক কৰাৰ পিছত অলপ লোড ল'ব, লোডৰ অলপ সময় লাগে। লোড লৈ পেলাই চবকেইটাত চাওক, বেলেগ বেলেগ নাম আহিছে, বেলেগ বেলেগ এড্ৰেছ, বেলেগ বেলেগ যিমানটো এক্সেলত আমি বনাইছিলোঁ সেই হিচাপত আমাৰ আইডিটো কমপ্লিট হৈ গৈছে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি যাব পাহৰি নাযাব।